স্বাগতম জানাইছোঁ তোমালোকক আমাৰ ইউটিউব চেনেললৈ বি একাডেমীলৈ। তো আজি আমি শিকিম বাৰ্ড টক পঞ্চম শ্ৰেণীৰ ইংৰাজীৰ। তো চোৱা লেসন 3 হয়। তো চেপ্টাৰটোৰ নাম হ'ল বাৰ্ড টক। ইয়াতে কি আছে, নেম দ্য ফলোয়িং কমন বাৰ্ডছ। মানে এই তলত কেইটামান চৰাইৰ ছবি আছে আৰু এইকেইটা চৰাইৰ ছবি চাই আমি নামবিলাক ক'ব লাগে। ইয়াতে কি চৰাই চালা চোৱা, প্ৰথম চৰাই যিটো আছে এই চৰাইজনী, এই চৰাইটোৰ নাম হ'ল পিজন, মানে পাৰ চৰাই। আৰু এইটো চৰাই হ'ল কি, ভাটৌ। ইয়াক ইংৰাজীত কি বুলি কোৱা হয়, পেৰট। ইয়াক ইংৰাজীত পেৰট বুলি কোৱা হয়। আৰু এইফালে এইটো চৰাইৰ নাম কি আছিলে, ডভ, মানে কপৌ। আৰু মাজত যিটো আছে এইটো চবেই চিনি পাইছানে, এইটো কি বুলি কয়, কাউৰী। কাউৰীক ইংৰাজীত কি বুলি কয়, ক্ৰৌ। আৰু এই চৰাইজনীৰ নাম কি আছিলে, এই চৰাইজনীৰ নাম আছিলে ঘৰচিৰিকা, যাক ইংলিছত কি কোৱা হয়, স্পেৰো। আৰু শেষৰ যিটো চৰাই এইটো চবেই গম পাইছাই আৰু চিনি পোৱাই, এইটো কি হয়, ময়ূৰ চৰাই বা মৰা চৰাই। ইয়াক ইংলিছত কি বুলি কোৱা হয়, পিকক। এতিয়া আহা তললৈ যাওঁ। তাৰপিছত চোৱা 1 নম্বৰ চোৱা, ডু ইউ থিংক বাৰ্ডছ হেভ ফেমিলিজ। তুমি ভাবানে চৰাইবোৰৰ পৰিয়াল আছে? হয়, চৰাইবোৰৰ পৰিয়াল আছেনে নাই? চৰাইবোৰৰ সৰু সৰু কণমানি শিশু আছে নাই? চৰাই পোৱালি চাইছানে নাই? আৰু সিহঁতৰ ফেমিলি আছে। তাৰপিছত 2 নম্বৰটো, ডু ইউ থিংক বাৰ্ডছ কেন টক। তুমি ভাবানে চৰাইবোৰ কথা পাতিব পাৰে? হয়, চৰাইবোৰ কথা পাতে, ইজনে আনজনৰ লগত কথা পাতে। কি বিভিন্ন ধৰণৰ মাত দিয়ে নহয় চৰাইবোৰে, কুলি চৰাই মাত দিয়ে, কাউৰীয়ে মাত দিয়ে, পাৰ চৰাইয়ে মাত দিয়ে না নাই? আৰু এই মাতবিলাকে সিহঁতৰ কথোপকথন হয়। 3 নম্বৰ চোৱা, হেভ ইউ চিন পিপুল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ। তুমি কেতিয়াবা চাইছানে মানুহবোৰ চৰাইৰ নিচিনাকৈ আকাশত উৰিছে? চাইছা নেকি কেতিয়াবা? নাই চোৱা। কিয়? মানুহ চৰাইৰ নিচিনা উৰিব নোৱাৰে, কাৰণ মানুহবোৰৰ পাখি বা ডেউকা নাই। 4 নম্বৰ চোৱা, ডু ইউ থিংক ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লিভছ অফ বাৰ্ডছ, হোৱাই এণ্ড হাউ। তুমি ভাবানে চৰাইবিলাকৰ কাৰণে বাহ সাজিব বা জীয়াই থাকিবলৈ গছত বিশেষ স্থান এটা আছে? হয়, নিশ্চয় আছে। চৰাইবিলাকে গছবোৰত কি কৰে, নিজৰ বাহ সাজে আৰু সেইবোৰ বাহত জীয়াই থাকে। তো কি হ'ব এইটো, ইয়েছ। হোৱাই এণ্ড হাউ, কিয় আৰু কেনেকৈ কৈ দিলোঁ নহয়। চৰাইবোৰ থাকিবলৈ গছত বাহ সাজে আৰু তাত থাকি চৰাইবোৰ নিজকে অনুভৱ কৰে। এতিয়া আহা আমি কবিতালৈ যাওঁ। এতিয়া চোৱা, বাৰ্ড টক। বাৰ্ড মানে হ'ল চৰাই, টক মানে হ'ল কথোপকথন। থিংছ ছেড দ্য ৰবিন, থিংছ ছেড দ্য জয়, চিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে। আগতে আমি পঢ়িলোঁ, তাৰপিছত বুজিম। পিছৰ পেৰেগ্ৰাফ চোৱা, থিংক এবাউট পিপুল দ্য ৱে দে গ্ৰ', দে ডণ্ট হেভ ফেদাৰ্ছ এট অল ইউ ন'। They don't eat beetles, they don't grow vines, they don't like sitting on wires and things. Things, said the robin, things, said the joy, are not people funny to be that way. এতিয়া আমি ইংলিছত আৰু অসমীয়াত পঢ়িম, ঠিক আছে। Things, said the robin, things, said the joy, sitting in the garden talking one day. কি কৈছে, ৰবিন। এইটো চৰাইৰ নাম কি হয়, এইটো চৰাইৰ নাম হ'ল ৰবিন। ইয়াৰ নাম ৰবিন আৰু তলৰ চৰাইজনীৰ নাম হ'ল জয়। ৰবিনে কি কৈছে, থিংছ ছেড দ্য ৰবিন। ৰবিনে কৈছে ভাবাচোন। আকৌ জয়ে কৈছে কি, থিংছ ছেড দ্য জয়। আৰু জয়ো কৈছে তুমিও ভাবাচোন। চিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে। আৰু এই দুইজনী চৰাই কি কৰিছে, গাৰ্ডেনত বহি আছিলে। ইয়াতে এটা বহি আছে, এজনী বহি আছে আৰু ইয়াতে এজনী বহি আছে। দুইগৰাকী চৰাই বহি থাকি মানে সিহঁতৰ কথা পাতি আছে। থিংছ ছেড দ্য ৰবিন, ভাবাচোন তুমি। ৰবিনে কৈছে ভাবাচোন, আৰু জয়ো কৈছে থিংছ ছেড দ্য জয়। জয়ো কৈছে ভাবাচোন। চিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে। আৰু গাৰ্ডেনত বহি বহি এদিনাখন এনেকৈ কথা পাতি আছিলে। তাৰপিছত চোৱা, থিংক এবাউট পিপুল দ্য ৱে দে গ্ৰ', they don't have feathers at all you know. Think about people they grow. মানুহৰ বিষয়ে ভাবাচোন, সিহঁতৰ কেনেকৈ ডাঙৰ হয় বা বৃদ্ধি হয়। They don't have feathers at all you know. তুমি জানানে সিহঁতৰ
কি নাই কোনো ধৰণৰ ডেউকা নাই মানে কি কৈছে মানুহৰ কোনো ধৰণৰ ডেউকা নাই তথাপিও কেনেকৈ বাঢ়ে বা কেনেকৈ ডাঙৰ হয় অলপ ভাবাচোন তাৰপিছত চোৱা কি কৈছে তাৰপিছত চোৱা They don't eat beetles, they don't grow wings, they don't like sitting on wires and things. যে সিহঁতে কি গোবৰুৱা বা পোক পৰুৱা নাখায় they don't grow wings সিহঁতৰ কি পাখি বা ডেউকাও নাই বা বাঢ়িব they don't like sitting আৰু সিহঁতে বহিবলৈ আমাৰ নিচিনাকৈ বহিব নোৱাৰে ক'ত লাইনৰ তার হওক বা কিবা এটা বস্তুৰ ওপৰত আমি যেনেকৈ বহো তেনেকৈ সিহঁতে বহিব নোৱাৰে সো কি কৈছে they don't eat beetles they don't grow wings মানে সিহঁতৰ কি কৰে কোনো গোবৰুৱা বা পোক পৰুৱা নাখায় সিহঁতৰ ডেউকাও নাবাঢ়ে ডাঙৰ নহয় আৰু they don't like sitting on wires and things আৰু আমি যেনেকৈ মানে লাইনৰ তারবিলাকত যেনেকৈ বহো বা কিবা বস্তুৰ ওপৰত যেনেকৈ বহো সিহঁতে তেনেকৈ বহিব নোৱাৰে তাৰপিছত চোৱা Things said the robin, things said the joy, are not people funny to be that way. কি কৈছে things said আকৌ কৈছে ৰবিনে কৈছে ভাবাচোন আকৌ জয়ও কৈছে ভাবাচোন are not people funny to be that way. মানুহবোৰ তেনেকুৱা হোৱাটো ধেমেলীয়া নহয়নে মানে মানুহবোৰ যে মানে কোনো গোবৰুৱাও নাখায় সিহঁতৰ ডেউকাও নাবাঢ়ে আৰু সিহঁতে আমাৰ নিচিনাকৈ য'ত ত'ত বহিবও নোৱাৰে বা তার এডালত বহিবও নোৱাৰে তেতিয়াহ'লে মানুহজনৰ এনেকুৱা যে চলি আছে এনেকৈ চলে এটা ধেমালীয়া কথা নহয়নে এইটো হৈছে তো মৰমৰ ছাত্ৰ ছাত্ৰী এইটো আছিলে আমাৰ কবিতা তো আমি পৰৱৰ্তী ভিডিঅ'ত এই কবিতাৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম তো আজিলৈ এইখিনিলৈ যদি তোমালোকে কবিতাটো ভাল পোৱা তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ তাত পঠাই দিবা শ্বেয়াৰ কৰি দিবা ধন্যবাদ